নমস্কাৰ আজি আপোনালোকে চাইছে পিংকু টাও ব্লগ আৰু মই আজি অন্যতম ভিডিঅ'লৈ আপোনালোকক স্বাগতম কৰিছোঁ আৰু আজি কি ভিডিঅ' আপোনালোকক কৰিম মই কি ভিডিঅ' কৰা হ'ব আপোনালোকক দেখুৱাম এণ্ডটো আৰু আপোনালোকে আজি চাই থাকক মোৰ ভিডিঅ'টোলৈকে এণ্ডটোলৈকে আৰু মই এতিয়া গৈ থাকোঁ আৰু বৰ্তমান আকাশে কেমেৰা আনি পাই গ'ল আৰু আমি এতিয়া যাম ভিডিঅ' কৰিবলৈ আকাশে মই মিলি এতিয়া আকাশে মই ভিডিঅ' শ্বুট কৰিবলৈ যাম আৰু এতিয়া গৈ থাকোঁ আপোনালোকে চাই থাকক এতিয়া বৰ্তমান মই আহি পালোহি আকাশে মই আৰু আকাশে এইপিনে ৰৈ আছে আৰু আমাৰ এইপিনে আমাৰ নন্দিতা বাই আৰু এয়া নন্দিতা বাক ফটো মাৰিব ধৰিলোঁ আমি ষ্টাৰ্ট কৰিলোঁ এইপিনে কেমেৰামেন আকাশ দাস এইপিনে আকাশে কেমেৰা লৈ আছে এইপিনে ছোৱালীজনী ওচৰতে ৰখি আছে আৰু এইপিনে ফটো মৰা হৈ গৈছে আৰু এইপিনে আমাৰ ফটো মৰা শেষ হৈ গ'ল বাৰু বাই বাই মই ঘৰ আহি পাইছিলোঁগৈ আকৌ এটা ক্লিপৰ কাৰণে যাব লাগিব আপেল বুলি কয় আপেলক মই চিনাকি কৰিম বাৰু আপোনালোকে চিনি নাপাব এতিয়া মই তাত যাম স্কুলৰে সৰু এটা ভিডিঅ' ক্লিপ এটা আছে তাতকৈও যাব লাগিব এতিয়া ইমান যি মাতিছে মানে লগত ওলাব লাগে অলপ আপোনালোকে দেখি পাব এণ্ডটো চাই থাকক কাক লগ পাম মই আপোনালোকক দেখুৱাই যাম আৰু চাব আপোনালোকে আৰু বৰ্তমান আমি পাই গ'লোঁ স্কুল LP স্কুল এয়া এইটো জেগাতে কৰা হ'ব ভিডিঅ' শ্বুটটো এয়া মাইনা ছাৰ কেমেৰা চেমেৰা উলিয়াই আছে আৰু এইপিনে মেইন এক্টৰ আছে ওচৰতে আৰু এইপিনে হাতীয়া চাতীয়া এইবিলাক উলিয়াই লোৱা হ'ল যি দৰকাৰ উলিয়াই লোৱা হ'ল আৰু এইপিনে আৰু চবেই চাই আছে সেইপিনে এফালৰ পৰা মানুহ চিনেমা শ্বুট বুলি ক'লে এইটো অকণমান চাবলৈ মন যায় চবৰে সৰু ল'ৰা ছোৱালীবিলাকৰ এইটো এইপিনে বাৰু কথা পাতি আছে মাইনা ছাৰ আলোচনা কৰি আছে কেনেকৈ ধৰণৰ কৰা হ'ব আৰু এইপিনে কাক কি ধৰণৰ দিয়া হ'ব এইপিনে কোনে ক'ত বহিব লাগে কেনেকৈ কথা পাতিব লাগে কোন ধৰি লওক কেনেকৈ এক্টিং কৰিব লাগে চব কথাবিলাক ডিছকাছ কৰি আছে ভিতৰত আৰু তেনেকৈ ডিছকাছ কৰা হৈ গ'ল মই এইপিনে মুখ হাত ধুবলৈ আহিলোঁ মুখ হাত ধোৱাৰ পৰা গুচি আহিছোঁ আমাৰ পিছে ভিডিঅ' শ্বুট শেষ হৈ গ'ল বাৰু এইপিনে বায়ু ৰৈ আছে এইপিনে বাহিৰত আৰু এইপিনে ললিতা ওলাই আহিলে তাৰ আগতীয়াকৈ খতম হোৱাৰ কাৰণে ওলাই আহিলে আৰু পাছত মোৰ হ'ল ময়ো ওলাই আহিলোঁ সেইটো জেগাৰ পৰা বেলেগ জেগালৈ আহিব লগা হ'ল আৰু চবেই জিৰণি হোৱা সময়ত চবেই চাহ তাহ খাই লৈছোঁ আৰু ময়ো অলপ খাই লওঁ আৰু সেইপিনে মোৰ লগৰ কেইটামানো আহিছিলে লগৰকেইটা নাহোঁ বুলি ক'লে আৰু সিহঁতে ৰাস্তাতে ৰখি আছে আৰু এইপিনে আপেল আৰু মেইন এক্টৰ নাচি আছে এনেকুৱা ধৰণৰ নচা হৈছে আৰু এইপিনে মাইনা ছাৰ কেমেৰা লৈ আছে কোৰিঅ'গ্ৰাফী শিকাই আছে এইপিনে আৰু এনেকৈ নচা মেলা হৈ গ'ল তাহাঁতৰ ভিডিঅ' কমপ্লিট হৈ গ'ল আৰু আগলৈও আছে আৰু তাৰপিছত মই ঘৰলৈ গুচি আহিলোঁ কাৰণ মোৰ গুচি অহা কাৰণটো এটা কাৰণেই হ'ল মই 2টা বজাৰ পৰা বিহু আছে মোৰ নিজৰ টীমৰ বিহু আৰু বিহুত যাব লাগিব আৰু চবে আৰু আপোনালোকক মই কৈছিলোঁ আপেলাক চিনাকি কৰি দিম আপেলা এতিয়া ক'ব মোৰ নাম আপেল দাস আজি পিংকু ব্লগত ফাৰ্ষ্ট টাইম মই এণ্ট্ৰি কৰিছোঁ সঁচাকৈ ভাল লাগিছে বাৰু ইয়াক মোৰ ভাল ফ্ৰেণ্ড হয় আমি ৰিচেণ্টলি কাম কৰিম আকৌ আজি বিশেষকৈ মই ইয়াক কাৰণ এটাত মাতিছোঁ আমি আজি কাইমি ওচৰতে মিচিং গাঁৱত আমি আমাৰ অসমীয়া গান মাখন জ্যোতি দাসৰ তেখেতৰ গান এটা আমি ভিডিঅ' শ্বুট কৰিব আহিছোঁ আমাৰ লগত আৰু ষ্টাফ আছে মোৰ ছাৰ আছে মাইনা ছাৰ আৰু হিৰ'ইন আছে দিগংগনা তাই DYT 65ত এংকৰিং কৰে আৰু লাটুদা আছে মেকআপ লাটুদাই কৰিছে সঁচাকৈ ভাল লাগিছে আমাৰ টীমটো আজি মানে গোটেইকেইজন আমি আকৌ লগ পাই সঁচাকৈ সুখী গোটেইকেইজন পিংকু মই ৰাতিপুৱা তাক ফোন কৰিছিলোঁ আৰু সি মোৰখিনি সময় দিয়াৰ কাৰণে বহুত ধন্যবাদ তাৰো নিজৰ এটা চেনেল আছে সেইটো আপোনাৰ ডেছক্ৰিপশ্যনত পাব সেইটোত তাৰ কভাৰ ভিডিঅ' আছে নতুনকৈ আৰু ৰিচেণ্টলি তাৰ এই অফিচিয়েল গান এটা আহি আছে সেইটোত মই কৰিম মিচিং গান আপোনালোকে আমাক আশীৰ্বাদ দিব আমি যাতে আগুৱাই যাব পাৰোঁ আমি নতুন জেনেৰেশ্যন আমি ভালকৈ কাম কৰিম বুলি আহিছোঁ আপোনালোকে আমাক আশীৰ্বাদ দিলে আপোনালোকে আমাক আঁকোৱালি ল'লেহে আমি কাম কৰিব পাৰিম গতিকে সদায় আপোনালোকৰ ছাপোৰ্ট বহুত প্ৰয়োজন বেলেগনো কি ক'ম আপোনালোকে আমাক সহায় কৰিব লাইক কৰিব অলপমান ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰো কৰি দিব আমাৰ চেনেলটো আৰু আমাৰ গানটো ৰিচেণ্টলি আহিব পাব আপোনালোকে পিংকু ব্লগতে মই সেইটো প্ৰমোশ্যন কৰিম আপোনালোকে আমাক আশীৰ্বাদ দিব আমি আগুৱাই যাম আৰু বিহু শুভেচ্ছা থাকিম ধন্যবাদ আৰু মই তেনেকৈ ওলাই মেলি ল'লোঁ আৰু মিবুগা লুক পিন্ধি ল'লোঁ আৰু এতিয়া যাম বিহুলৈ আৰম্ভ হৈ গ'ল বিহু আপোনালোকে চাই থাকক লাষ্টলৈকে